আজি আমাৰ এই সভাত উপস্থিত আমাৰ কামৰূপ জিলাৰ PDC আমাৰ PO PDMA লগতে আমাৰ এই অফিচৰ কাৰ্যালয়ৰ আমাৰ এচিষ্টেণ্টছ আৰু উপস্থিত আমাৰ বিভিন্ন আমাৰ ডিষ্ট্ৰিক্টৰ পৰা অহা আমাৰ সাংস্কৃতিক প্ৰেমী আমাৰ কণ্টেষ্টেণ্টছ সকলোকে মোৰ নমস্কাৰ দিলোঁ প্ৰথমতে। আৰু আপোনালোকে গম পাইছে ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট গোটেই এটা ভালকৈ আমি পঞ্চায়ত লেভেল পৰা আমাৰ ডিষ্ট্ৰিক্ট লেভেললৈকে আমি পাতিব পাৰিছোঁ। হ'ব পাৰে তাত কিছুমান অলপ অসুবিধা হৈছে, এইবাৰ আমাৰ প্ৰথমবাৰ কাৰণে পতা হৈছে। তো অহা বছৰ যদি আমাৰ কণ্টিনিউ হয়, আমি আস্তে আস্তে মানে যোনটো সেইটোৰ দিশত আমিও অলপ অৰ্গেনাইজ কৰাটো আৰু ভালকৈ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। প্ৰেক্টিচটো কৰি থাকিব লাগিব, নিজে আপগ্ৰেড কৰিব লাগিব। আমাৰ এটা বস্তু থাকে, সেইটো হ'ল আপ স্কিলিং। আমি নিজে যদি নিজৰ পজিশ্যনত সন্তুষ্ট হৈ থাকিলে আমি ওপৰত আৰু উঠিব নোৱাৰোঁ। গতিকে সদায় আমি নিজক মানে ওপৰত উঠাবৰ কাৰণে নিজৰ স্কিলটো আপগ্ৰেড কৰিব লাগিব যিকোনো দিশত। যদিও সি চাকৰি কৰিছে, চাকৰি ক্ষেত্ৰতো বহুত কথা জানিবলগীয়া হয়, বহুত বিষয় পঢ়িবলগীয়া হয়। কিছুমান আমাৰ প্ৰয়োজনীয় কিছুমান আইনৰ বিষয় বহুত থাকে, এইটো পঢ়িবলগীয়া হয়। ঠিক তেনেকৈ সাংস্কৃতিক দিশতো আপোনালোকে নিজৰ নিজৰ যোনটো কি কয় কেপাচিটি বৰ্তমান যোনটো লেভেলত আছে আপোনালোকে নিজে গম পায়। আৰু ভৱিষ্যত কেনেকৈ আপোনালোকে আপগ্ৰেড কৰিব পাৰিব, কাৰোবাৰ ভাল গুৰুৰ তাতে আপোনালোকে আকৌ শিকিব লাগিব। গতিকে মই আশা ৰাখিছোঁ অহাবাৰ আৰু আমাৰ যোনটো তেনেকৈ কম্পিটিশ্যন আপোনালোকে আৰু ভালকৈ পাৰফৰ্ম কৰিব আৰু আমাৰ এই ডিষ্ট্ৰিক্ট লৈ আৰু নাম লৈ আনিব আৰু এৱাৰ্ডটো লৈ আনিব। এই আশা ৰাখি মই সকলোকে ইয়াতে যোনে উপস্থিত সবক শুভেচ্ছা দিলোঁ আৰু মই ধন্যবাদ জনালোঁ। থেংক ইউ। গৰিমা বেজবৰুৱালৈ আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শাখাত প্ৰথম স্থান লাভ কৰিছিল জ্যোতি সংগীতৰ কৃষ্ণা হেমন্ত ডেকা। জ্যোতি সংগীতৰ শাখাত গৰিমা বেজবৰুৱা, শাখাত জুলি ৰাজবংশী আৰু শাখাত হেমন্ত ডেকা আৰু প্ৰথম স্থান লাভ কৰিছিল। আমি শুভেচ্ছা জনাইছোঁ তেওঁলোক। হেমন্ত ডেকা আহক। হেমন্ত ডেকা জ্যোতি সংগীতৰ শাখাত প্ৰথম স্থান লাভ কৰি তেওঁ ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিছে। ইয়াৰ পাছত বিষ্ণু ৰাভা সংগীতৰ শাখাত প্ৰথম স্থান লাভ কৰিছিল আৰু শাখাত প্ৰথম স্থান লাভ কৰিছিল অঞ্জলি ৰাণী। তেওঁ ৰাজ্যিক পৰ্যায়ত স্থান লাভ কৰিছে, পুৰস্কাৰ প্ৰাপ্ত হৈছে। কেন্দ্ৰ সংগীততো ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিছে আৰু জ্যোতি সংগীতত গৰিমা বেজবৰুৱা প্ৰথম স্থানপ্ৰাপ্ত প্ৰতিযোগী আৰু শাখাত প্ৰথম স্থান লাভ কৰিছিল আব্দুল কৰিম। আব্দুল কৰিম আছেনে? হয়, শাখাৰ প্ৰথম প্ৰতিযোগী আব্দুল কৰিম। তেওঁ ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিল আৰু তাতো তেওঁ প্ৰতিভাৰ সুন্দৰ প্ৰতিফলন ঘটিছে। তেওঁ সেয়া শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত ভূপেন্দ্ৰ সংগীতৰ আব্দুল। বনশ্ৰী দেৱীক আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰথম স্থান লাভ কৰিছে। আমাৰ জিলাখনৰ গৌৰৱ কঢ়িয়াই তেওঁ ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে। তেওঁলৈ আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। এয়া ভাতৃদাস, আমি শুভেচ্ছা জনাইছোঁ। অনাগত দিনবোৰত তেওঁ আৰু আগবাঢ়ি যাওক। হয়, ৰাজ্যিক পৰ্যায়ত একমাত্ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাৰিছিলে ৰবীন্দ্ৰ সংগীতৰ প্ৰতিযোগী সঞ্জীৱ দাস। তেওঁলৈ আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁগৰাকী প্ৰতিযোগীলৈকে অভিনন্দন। এয়া ৰামধাৰী বেতনা বিভৰা দল, তেওঁলোকে শাখাৰ প্ৰথম স্থান লাভ কৰিছিল। আমি
সকলোলৈকে অভিনন্দন জনাইছোঁ তেওঁলোকৰ দলৰ প্ৰতিগৰাকী সদস্যলৈকে। ৰাংঢালী বিহু দল পলাশবাৰী সমষ্টি। সকলো আমাৰ পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীসকলক হাত চাপৰিৰে উলগনি জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া লোকনৃত্য প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত ক শাখাৰ সৰগম সংগীত একাডেমীৰ সদস্যসকল, তেওঁলোকৰ আমি শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ইয়াৰ পাছতে খ শাখাত প্ৰথম স্থান লাভ কৰিছিল প্ৰতিযোগিতা, খ শাখাত প্ৰথম স্থান লাভ কৰিছিল। জিলা পৰ্যায়ত প্ৰথম স্থান লাভ কৰি তেওঁলোকে ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণৰ সুবিধা পাইছিল। শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকক।